সমালোচনা আলোচনা এইবিলাকলৈকে চালে এতিয়া সময় নহয়। আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব। ৰাজ্যত 3 কোটি গছপুলি ৰোপণেৰে আমি অমৃত বৃক্ষ আন্দোলন 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। এডাল গছপুলি মোৰ মাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰ আমি অমৃত বৃক্ষ আন্দোলনৰ থিম লৈছোঁ যে আমি এডাল গছপুলি মাৰ নামত ৰোপণ কৰিম। অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। 1 তাৰিখে মোৰ মাৰ নামত মই এডাল গছপুলি ৰুলোঁ। আপোনালোকেও মাৰ নামত গছপুলি এডাল ৰোপণ কৰক। মা আমাৰ বাবে আটাইতকৈ প্ৰেম আৰু কৰোণাৰ এক জীৱন্ত মূৰ্তি। আৰু মাৰ নামত গছপুলি এডাল ৰুই আমি বিমল আনন্দ লাভ কৰিব পাৰোঁ। অসমত এচাম সংবাদ গোষ্ঠী আছে, তেওঁলোকে বাৰে বাৰে সোধে যে আপোনালোকে যোৱাবাৰ ৰোৱা গছপুলিবিলাক মৰি গৈছে। মই এটাই কথা ক'ব খোজোঁ যে ভাল প্ৰচেষ্টা এটা ল'লে আপোনালোকে ঋণাত্মক কথা বতৰাবোৰ কিয় কয়? গছপুলিবিলাক আমাৰ আত্মসহায়ক গোটৰ মাতৃসকলে, চাহ বাগিচাৰ শ্ৰমিকসকলে আৰু আমাৰ অংগনবাদী আশাকৰ্মী VDP সকলে বেটেলিয়নৰ কেম্পত, ষ্টুডেণ্টসকলে স্কুল আৰু কলেজত ৰোপণ কৰিছিলে। গছপুলিবোৰ কিয় মৰিব? আৰু যদি সঁচাকৈয়ে মই গছপুলিডাল মৰা দেখিছোঁ, আমি এডাল নিজেই আৰু নতুন গছপুলি ৰোপণ কৰি নিদিওঁ কিয়? সাংবাদিকৰ দায়িত্ব কেমেৰাত ফটো তুলি লৈ অহা, নে কোনোবা মৰি যোৱা গছপুলি এডাল দেখিলে তাক আন এডাল জীৱন্ত গছপুলিৰে পৰিৱৰ্তন কৰা? 1 কোটি গছপুলি ৰক্ষণাবেক্ষণটো মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে। গছপুলি ৰোৱাৰ আন্দোলন মানুহৰ আন্দোলন, সমাজৰ আন্দোলন। নেতিবাচক চিন্তাই আমাৰ মন মগজুক ঋণাত্মক কৰি দিয়ে। সেইবাবে মই আহ্বান জনাওঁ, কৰবাত যদি গছপুলি এডাল মৰি যোৱা দেখিছে, আহক আমি একেলগে মিলি নতুনকৈ ৰোপণ কৰোঁ আৰু এই বছৰ 20 আগষ্টৰ আগতে আমি নতুনকৈ 3 কোটি গছপুলি ৰোৱাৰ সংকল্পৰে আগবাঢ়ি যাওঁ।